মোৰ বৰ যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা দিল্লী নাগপুৰ কলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বড়ো আপুনিও আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকে ইউজি ব্ৰহ্মৰ কথা যাম বা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছে না আপনি যিমানে ভাল ঘৰ নবনায় কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই কালাৰত কমপ্লেইন কৰিব নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপুনি গাড়ী কিনি পেলাই আৰু দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি ছুইজাৰলেণ্ড বনাই দিম চুক্তি মই আজি কৈছে না আমাৰ ধৰ্মীয় সকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাব কৈছিল একোই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োয়ে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ ওৱান ভোট ওৱান চাকৰি কৈছিল ছাৰ মহিলাসকলক এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখ মাৰ্চৰ শেষ কেইখন আসন পাব ছাৰ প্ৰমোদ বড়ো পালে একটা দুটা কামৰূপৰ কি হালত আছে ছাৰ এতিয়া কি অৱস্থাত আছে এতিয়া UPPLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ফেক্টৰ নাই আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই দেই থেংক ইউ